নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো হৈছে মুৰ্গী 3 মাহত ভিতৰত 1 কেজি হোৱাৰ কাৰণে আমি কি খুৱাব লাগে। দানাটো আমি সকলোৱে খুৱাওঁ, গতিকে দানা খোৱাৰ উপৰিও আৰু অন্য কি বস্তু খোৱালে মুৰ্গী সোনকালে ডাঙৰ হয় সেইটো বস্তুৰ বিষয়ে মই আজি ভিডিঅ'টোত আপোনালোকক অলপমান উল্লেখ কৰিবলৈ বিচাৰিছোঁ। আৰু এইটো মানে বস্তুটোৰ নাম হৈছে পুনি। এইটো দেখিছেনে? এইটো পুনিটো চাগে সকলোৱে চিনি পায়ে, আৰু যিসকলে চিনি পায় বহুত ভাল কথা, আৰু যিসকলে চিনি নাপায় তেওঁলোকে চাই ল'ব পুনিটো কি বস্তু হয়। এইটো বস্তুটো পায় মানে এনেকুৱা পুখুৰীত পায়, গতিকে প্ৰায় পুখুৰীতে থাকে, হয়তো কিছুমান পুখুৰীত নাথাকিবও পাৰে। আৰু আপোনালোকে পুখুৰীৰ পৰা এনেকৈ তুলি আনিব, কিন্তু এইটো কেঁচাকৈ মুৰ্গীক নোখোৱাব। এইটো মানে শুকুৱাই লৈ পিনি গুড়ি কৰি ল'ব, আৰু মুৰ্গীক যেতিয়া মানে আপোনালোকে দানা দিয়ে তেতিয়া দানাৰ লগত মানে অলপ অলপ মিক্স কৰি পিনি মুৰ্গীক খুৱাব। তেতিয়া মানে মুৰ্গী বহুত সোনকালে মানে ডাঙৰ হয়। ইয়াত বহুত ভিটামিন, প্ৰ'টিন এনেকৈ মানে খনিজ পোৱা যায় মানে পুনিত। আৰু এইটো কথা ময়ো মানে জনা নাছিলোঁ। সেইদিনাখন মানে মোৰ ফাৰ্মখন চাবলৈ কাৰণে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ছাৰ আমাৰ ঘৰলৈ আহিছিলে। আহোঁতে মানে ছাৰে মানে মোক সুধিছে যে এই পুনি বস্তুটো খুৱাইনে, চিনি পায়নে? এইটো দেখিছেনে? এইটো পুনি। আৰু তেতিয়া মই ক'লোঁ কি ছাৰ মইতো পুনি কি বস্তু মই শুনাও নাই আৰু দেখাও নাই। তেতিয়া আমাৰ হাজবেণ্ডে ক'লে তেখেতে মানে মই চিনি পাওঁ বুলি ক'লে। তাৰপিছত তেতিয়া মানে ছাৰে ক'লে যে খুৱাব, এইটোত বহুত ভিটামিন থাকে আৰু দানাৰ কাৰণেও বহুত ৰেহাইও হ'ব, এইটো আপোনালোকে খুৱাব। তেতিয়া মানে আমাৰ হাজবেণ্ডে মানে পুখুৰীৰ পৰা উঠাই আনিছে, প্ৰায় 1 কেজিমান উঠাই আনিছে। আনি পিনি এই পুখুৰীত মানে এইটো এৰি দিছোঁ। এৰি দিয়াৰ লগে লগে মানে কি হৈছে, হাঁহখিনি মানে হাঁহকেইজনীয়ে মানে এৰি দিয়াৰ লগে লগে সিহঁতে মানে পূৰা মানে খাবলৈ ধৰিছে। দেখিছেনে আপোনালোকে কেনেকৈ খাইছে? কিন্তু দানাটো আমি মুৰ্গীকো দিব লাগিব, হাঁহকো দিব লাগিব। গতিকে সেইটো কোনো কথা নাই যে হাঁহে খাইছে, কিন্তু কথা হ'ল কি মই কঠীয়াৰ কাৰণে আনিছিলোঁ, কিন্তু হাঁহে পূৰা মানে খাই মানে মোৰ কঠীয়া মানে শেষ কৰি দিলে। আৰু কোনো কথা নাই, মই আকৌ আনিম। আৰু এইটোতো এতিয়া হাঁহে মানে কেঁচাকেই খাইছে সিহঁতৰ কাৰণে শুকুৱাবও নালাগে, গুড়ি কৰিবও নালাগে। বাৰু যিয়ে কি নহওক, ছাৰে যে আমাক এইটো শিকাই থৈ গ'ল, গতিকে আমি নজনা কথা এটা আমাক ছাৰে শিকাই থৈ গ'ল, আৰু সেইটো কাৰণে বহুত বহুত ছাৰলৈ ধন্যবাদ থাকিল। আৰু আমাৰ যিসকল পি জি মেম্বাৰ সকললৈ মোৰ বিশেষ অনুৰোধ, তেওঁলোকে যাতে এইটো পুনিটো মানে পুখুৰীৰ পৰা উঠাই আনি অলপমান সৰহকৈ 2 কেজি 3 কেজিমান উঠাই আনি শুকুৱাই ল'ব। শুকুৱাই লৈ পিনি মানে দানাৰ লগত গুড়িটো অলপ অলপকৈ মানে দানাৰ লগত মিক্স কৰি খুৱাব। আৰু যেতিয়া মানে শেষ হ'লে মানে আকৌ লৈ আহিব, কাৰণ পুখুৰীটো প্ৰায়ে আছে, বহুতৰে আছে পুখুৰীবিলাকৰ পৰা। কিছুমান পুখুৰীত বাৰু নাই, কিছুমান পুখুৰীত আছে। য'ত আছে তাৰ পৰা উঠাই লৈ আহিব আৰু খুৱাব। আৰু যিহেতু নেকি আমি 3 মাহতে আমাৰ যদি মুৰ্গীবোৰ 1 কেজি হৈ যায়, তেতিয়াহ'লে আমি এসপ্তাহৰ কাৰণে এদিন 2 ঘণ্টামান কষ্ট কৰাটো কোনো ডাঙৰ কথা নহয়। সেইটো সকলোৱে কৰিব। আৰু পি জি মেম্বাৰসকলে এইখিনি মানে মুৰ্গীৰ কাৰণে এইটো পুনিৰ দানাটো আনি খুৱাব বুলি মোৰ ফালৰ পৰা আশা থাকিল, যাতে কোনো নোখোৱাকৈ নাথাকে, সকলোৱে খুৱাব। আৰু ইমানতে সামৰণি মাৰিলোঁ।